নমস্কাৰ বন্ধু বান্ধৱীসকল জবছ এণ্ড এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটি আসাম হেল্থ এক্সামৰ কুৱেশ্যন ডিছকাছ কৰিম বুলি ভিডিঅ' বনালোঁ। আগৰ পাৰ্টসমূহ চাইছে যদি আপোনালোকে নিশ্চয় সেইসমূহৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হৈছে বুলি মই ভাবোঁ। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টি বেলটো প্ৰেছ কৰি ন'টিফিকেশ্যন অল কৰি ৰাখিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পোনপ্ৰথমেই পায়। এতিয়া বলক দেৰি নকৰি আজি কুৱেশ্যন এনচাৰসমূহ ডিছকাছ কৰোঁ। আজি প্ৰথমটো কুৱেশ্যন হৈছে, যিহেতু বাছি বাছি কিছুমান কুৱেশ্যন আলোচনা কৰিছোঁ আহিব পৰা। আজি তাৰে প্ৰথমটো কুৱেশ্যন হৈছে ৰেডিয়াম কোনে আৱিষ্কাৰ কৰিছিল? ৰেডিয়াম আৱিষ্কাৰ কৰিছিল মেডাম কুৰিয়ে। মনত ৰাখিব, এইসমূহ কুৱেশ্যন আহি থকা দেখিবলৈ পোৱা যায়। মেডাম কুৰিয়ে ৰেডিয়াম আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যনত সুধিছে ইউৰেনাছ গ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিল? উইলিয়াম হাৰ্ব কেলে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন বজ্ৰপাত পৰিবাহী কোনে আৱিষ্কাৰ কৰিছিল? বেঞ্জামিন ফ্ৰেংকলিনে বজ্ৰপাত পৰিবাহী আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন বৈদ্যুতিক পাংখা কোনে উদ্ভাৱন কৰিছিল? আমি যিখন লৈ থাকোঁ বৈদ্যুতিক পাংখা সেইখন উদ্ভাৱন কৰিছিল এছ হুইলাৰ। তেওঁ বৈদ্যুতিক পাংখা উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন জলগতি বিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়? টৰেছেলিক জলগতি বিজ্ঞানৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন উপঙা বস্তুৰ সূত্ৰ কোনে আৱিষ্কাৰ কৰিছিল? আৰ্কিমিডিছে উপঙা বস্তুৰ সূত্ৰ আৱিষ্কাৰ কৰিছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো জেট ইঞ্জিন কোনে উদ্ভাৱন কৰিছিল? এফ হুইটলে জেট ইঞ্জিন উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন বৈদ্যুতিক বাল্ব কোনে উদ্ভাৱন কৰিছিল? থমাছ এডিছনে বৈদ্যুতিক বাল্ব উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন গেছ ষ্টোভ কোনে উদ্ভাৱন কৰিছিল? জেমছ শ্বাৰ্পে গেছ ষ্টোভ উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন চিলাই মেচিন কোনে উদ্ভাৱন কৰিছিল? ইলিয়াছ হাউৱে চিলাই মেচিন উদ্ভাৱন কৰিছিল। নেক্সট কুৱেশ্যন আপেক্ষিকতাবাদৰ তত্ত্ব কোনে আগবঢ়াইছিল? আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব আগবঢ়াইছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো অনাতাঁৰ তাঁৰ বাৰ্তা প্ৰেৰণ পদ্ধতি কোনে আৱিষ্কাৰ কৰিছিল? মাৰ্কনিয়ে অনাতাঁৰ তাঁৰ বাৰ্তা প্ৰেৰণ পদ্ধতি আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন কোনে প্ৰথমে সেউজগৃহ প্ৰভাৱ গ্ৰীণ হাউচ এফেক্ট আৱিষ্কাৰ কৰিছিল? জোচেফ ফাৰিয়াৰে সেউজগৃহ প্ৰভাৱ অথবা গ্ৰীণ হাউচ এফেক্ট আৱিষ্কাৰ কৰিছিল। বন্ধু বান্ধৱীসকল আজি ইয়াতে কোনে কিসমূহ বস্তু বা কিসমূহ তত্ত্বৰ উদ্ভাৱন বা আৱিষ্কাৰ কৰিছিল তাৰ বিষয়ে আলোচনা কৰিলোঁ। এইসমূহ এক্সামত সচৰাচৰ আহি থকা দেখা যায়। মই ভাবোঁ আপোনালোকৰ এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত এই প্ৰশ্নকেইটা অলপ হ'লেও সহায় কৰিব। আৰু যদিহে ভিডিঅ'টো চাই অলপ হ'লেও নিজে উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে নিজৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব যাতে তেওঁলোকো ইয়াৰ দ্বাৰা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত উপকৃত হ'ব পাৰে। ধন্যবাদ।